আজি কম এজন গগৈৰ কাহিনী যিজন গগৈ আপুনি মই ভবাতকৈ বহুত ওপৰত কেৱল নিৰ্বাচনৰ টিকট দিয়াৰ নামত লুটিছিল কোটি টকা হয়তো এতিয়া ধৰিব পাৰিছে আজি কম আপুনি নজনা গৌৰৱ গগৈৰ কোলা অধ্যায়ৰ গোপন কাহিনী টিকট দিয়াৰ নামত ধন সংগ্ৰহ কৰি বিদেশত থকা পত্নী সন্তানলৈ ধন পঠোৱাৰ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্বৰ বাবদ গৌৰৱ গগৈয়ে লৈছিল 2 কোটি টকা কেৱল উপনিৰ্বাচনেই নহয় পঞ্চায়ত নিৰ্বাচনতো কৰিছিল টকাৰ লেনদেন পঞ্চায়ত নিৰ্বাচনতো প্ৰাৰ্থিত্ব দিয়াৰ নামত কৰিছিল কোটি কোটি টকাৰ লেনদেন নতুন দিল্লীত প্ৰায় 150 কোটি ব্যয়েৰে সাজিছে বৃহৎ অট্টালিকা এইজন কংগ্ৰেছৰ ৰাজকুমাৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে কম সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বহু কোলা অধ্যায়ৰ গোপন কাহিনী শেহতীয়াকৈ নিজকে এজন ভাল জনপ্ৰতিনিধি হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে এইগৰাকী কংগ্ৰেছী সাংসদে নিজৰ যেটো ইমেজ ৰাইজৰ আগত দেখুৱাবলৈ চেষ্টা কৰি আছে বা সংবাদ মাধ্যমত দেখুৱাবলৈ লৈছে তেওঁ নিজকে যি ধৰণে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে যেন এখেতেই অসমৰ ৰাইজৰ হৰ্তাকৰ্তা প্ৰকৃত সত্য ৰাইজৰ সন্মুখলৈ ইতিমধ্যে আহিছে পাকিস্তান ভ্ৰমণ কৰি শত্ৰু দেশখনৰ সপক্ষে মন্তব্য ভাৰতত উত্থাপন কৰা ব্যক্তিজনেই হৈছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰাৰ পাছত পাকিস্তানৰ সুবিধাৰ বাবে ভাৰতীয় সুৰক্ষা ব্যৱস্থাৰ তথ্য ৰাজহুৱা কৰিবলৈ সংসদত চেষ্টা কৰা ব্যক্তিজনেই হৈছে গৌৰৱ গগৈ কেৱল সেয়াই নহয় অপাৰেচন সিন্দুৰৰ সফলতাক পাকিস্তানী মিডিয়াৰ প্ৰপগণ্ডা অনুসৰি বিফলতা খজাই 5খন ৰাফেল বিমান ভাৰতে হেৰুৱাইছে বুলি সংসদৰ পবিত্ৰ মজিয়াত প্ৰতিপন্ন কৰিবলৈ বিচৰা ব্যক্তিজনেই হৈছে গৌৰৱ গগৈ এইবোৰৰ লগতে আন এক কলংকিত ইতিহাস আছে গৌৰৱ গগৈৰ ৰাজকীয় বিয়াত সোণৰ অলংকাৰ উপহাৰ দি ৰাকেশ পালে এপিএছচি কেলেংকাৰী কৰাৰ ক্লিন চিট লাভ কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা তাৰ পাছতো যেতিয়া কংগ্ৰেছত তেওঁৰ দপদপনি বাঢ়িল টিকট দিয়াৰ সিদ্ধান্তও তেওঁ নিজেই ল'ব পৰা হ'ল তাৰ পিছত এওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে দলীয় টিকট দিয়াৰ নামত ধন সংগ্ৰহ কৰি বিদেশত থকা পত্নী সন্তানলৈ সেই ধন পঠোৱাৰ বিস্ফোৰক অভিযোগ টিকট দিয়াৰ নামত বিহলীৰ উপনিৰ্বাচনেই হওক বা পঞ্চায়ত নিৰ্বাচনতেই হওক কোটি কোটি টকাৰ লেনদেন কৰি সেই টকা বিদেশী নাগৰিক পত্নী আৰু বিদেশী নাগৰিক 2 সন্তানৰ নামত থকা ইংলেণ্ডৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ তথ্যও পোৱা গৈছে গৌৰৱ গগৈয়ে বিহালীত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্বৰ বাবদ লোৱা 2 কোটি টকা তেওঁৰ পত্নী সন্তানৰ নামত বিদেশলৈ পঠিওৱাৰ তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে অকল ইমানেই নহয় নিজকে ক্লিন ৰাজনীতিবিদ হিচাপে দেখুৱাবলৈ বিচৰা এইগৰাকী ৰাজকুমাৰৰ নতুন দিল্লীৰ ডিএলএফ কেমেলিয়াছত আছে বৃহৎ অট্টালিকা এই অট্টালিকাসমূহৰ মূল্য আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ বাবে কল্পনাৰো অগোচৰ গৌৰৱ গগৈৰ দিল্লীৰ এই ফ্লেটটোৰ মূল্য কিমান হ'ব পাৰে আপুনি জানেনে এই ফ্লেটটোৰ মূল্য প্ৰায় 150 কোটি টকা এয়া এটা সাধাৰণ উদাহৰণহে গৌৰৱ গগৈয়ে নিজৰ এনজিঅ'ৰ নামত বিদেশী পুঁজি আনিছিল ভাৰতলৈ আৰু সেই পুঁজিৰ লিংক আছিল বিতৰ্কিত জৰ্জ সৰছৰ সৈতে তেওঁৰ পত্নীৰ কি সম্পৰ্ক সেয়া অসমৰ ৰাইজে জানে এতিয়া ৰাইজে বিচাৰ কৰক এখেতে দেখুৱাৰ দৰে সঁচাকৈ ক্লিন ৰাজনীতিবিদ হয়নে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেন আছাম